26 জানুৱাৰী দিনটো আজি জুবিন ক্ষেত্ৰত জুবিনদাৰ সৈতে অলপ সময় পাৰ কৰিম বুলি আহিছোঁ। খানাপাৰাৰ পৰা আমি সোণাপুৰলৈ যোৱা এখন গাড়ীত উঠি আহিলোঁ। এতিয়া বৰ্তমান এয়া জুবিন ক্ষেত্ৰ পালোহি। দেখিছে মানুহৰ কিমান সমাগম ঘটিছে। এনেও জুবিন ক্ষেত্ৰত সদায় এনেদৰে মানুহৰ সমাগম হৈয়ে থাকে। আজি 26 জানুৱাৰী বন্ধ বুলি অলপ বেছি। ইফালে কোনোবা এজন ছিংগাৰে গান গাই আছে। সোমাই গ'লে গম পাম কি গান গাইছে, ক'ৰ হয় কি কথা। লাহে লাহে আগবাঢ়ি যাওঁ বোলো। এতিয়া মই আহোঁতেই ঘৰৰ পৰা এটা ফটো ফ্ৰেম জুবিনদাৰ কাৰণে লৈ গৈছিলোঁ দিম বুলি, আৰু এই ফটো ফ্ৰেমটো জুবিনদাৰ আগবঢ়াই দিছোঁ। এই যে প্ৰশান্ত দা তাতে আছে, যিজন প্ৰশান্ত দাই সদায় জুবিন ক্ষেত্ৰত থাকি জুবিন ক্ষেত্ৰত চোৱা চিতা কৰি আছে। তেখেতৰ হাতত ফটো ফ্ৰেমটো আগবঢ়াই দিলোঁ আৰু জুবিনদাক সেৱা জনাই আশীৰ্বাদ ল'লোঁ। এয়া মোৰ ফটো ফ্ৰেমটো তেওঁলোকে ফটো মাৰি থকা দেখি মই অকণমান সময় ভিডিঅ' কৰি থলোঁ। ভাল লাগিছে, মই দিয়া ফ্ৰেমটো তেওঁলোকে ইমান মৰমেৰে আদৰি লৈছে আৰু বাকীখিনি ফটোৰ লগত এনেদৰে সজাই ৰাখিছে। তাৰ পৰা আগলৈ আহি জুবিনদাই শুই থকা মেইন জেগাডোখৰ, য'ত জুবিনদাৰ চিতা, এইখিনি ঠাইত থিয় হৈ থকাটো বৰ এটা সম্ভৱ নহয়। চকুৰ পানী নিজে ওলাই যাব যেতিয়া আপুনি তালৈ যাব বা থিয় হ'ব, অনুভৱ কৰিব। মই যিকণ সময় থিয় হ'লোঁ যেনে তেনেহে থিয় হ'লোঁ, আৰু বৰ দিগদাৰ। প্ৰায় 1-1.5 ঘণ্টা সময় আমি জুবিন ক্ষেত্ৰত পাৰ কৰিলোঁ। লগত আৰু মোৰ লগৰ 4জন গৈছিলোঁ আমি। এইজন বিজু কুমাৰ ৰামচিয়াৰী, যিজনে আজি 108টা গান একেৰাহে ৰাতিপুৱাৰ পৰা গাই আছে বা গাই থাকিব। এতিয়া আধা হোৱাই নাই। আমি অলপ সময় চালোঁ, ইমান ৰ'দত মানুহজনে বহি লৈ ইমান ধুনীয়াকৈ গান গাই আছে, এটাৰ পিছত এটা, চব জুবিনদাৰ গান। 108টা গান গাব তেখেতে। তেখেতৰ বেনাৰ মাৰি দিছে, সম্পূৰ্ণ চাউণ্ড ছিষ্টেম, এটা ধুনীয়া পৰিৱেশ। বহি থাকিলে মানে এনেই আপোনাৰ মনটো ভাল লাগি থাকিব, ইমান এটা ধুনীয়া পৰিৱেশ হৈ আছে। গুচি আহিব মনে নাযায়, কিন্তু উপায়ো নাই, আহিবই লাগিব। জুবিনদাই জিৰণি লোৱা শিল এটা আমি বিচাৰি আছিলোঁ, পোৱা নাই। মাজতে এবাৰ বিচাৰি এটা পাহাৰৰ ফালেও গ'লোঁ, নাপালোঁ। তাতে সোধা পোছা কৰাত ওলাল যে ইয়াৰ পৰা অকণমান আগলৈ গৈ খোজকাঢ়ি গ'লে পাব। ইছান ৰিজৰ্ট বুলি কোৱা ৰিজৰ্ট এখনৰ সন্মুখত আছে। লাহে লাহে আমি এতিয়া তালৈ ওলাই যাম। চোন কিমান মানুহ আহিয়ে আছে। লাহে লাহে আমি ওলাই যাম আৰু এতিয়া। জুবিন ক্ষেত্ৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ মান হ'ব এই জেগা ঠাইডোখৰলৈ। খোজকাঢ়ি গ'লেই পাব বুলি কৈছে। অকণমান মই গান চাই লৈ তালৈ ওলাই যাম আৰু। যাবলৈতো মন নাই, কিন্তু উপায় নাই। বহুত দোকান পোহাৰ আছে, ফটো ফ্ৰেমৰ পৰা আৰম্ভ কৰি কিতাপৰ পৰা আৰম্ভ কৰি যি লাগে। ময়ো জুবিনদাৰ কিতাপ এখন লৈ আহিলোঁ, জুবিন গাৰ্গৰ কিতাপ বুলি। ফটো ফ্ৰেমটো অলৰেডি ঘৰত আছেই। এটা জুবিন ক্ষেত্ৰতো জুবিনদাৰ কাৰণে দি থৈও আহিছোঁ, সেইটো কাৰণে ফটো ফ্ৰেম নল'লোঁ। গামোচা এখন আৰু ফটো ফ্ৰেম এটা আগবঢ়াই আহিলোঁ জুবিনদাক, আৰু জুবিনদাৰ কাৰণে এখন কিতাপ লৈ আহিছোঁ পঢ়িবলৈ। এইটো চব জুবিনদা থকা ঠাইডোখৰ, বগা কাপোৰে লিখা আছে ন' এণ্ট্ৰি প্ৰাইভেট প্ৰপাৰ্টি। কি কাৰণে এইটো লগাইছে আমি বুজি নাপালোঁ, তথাপিও
দুই এজন মানুহ ভিতৰত সোমাই যোৱা দেখিলোঁ। চাইডৰে নলা এটা দি আমিও আগবাঢ়ি সোমাই গ'লোঁ, অলপ আহিছোঁ যেতিয়া চাই যাম বুলি। কিন্তু ইয়াৰ পৰিৱেশটো বহুত বেয়া। গোটেই গামোচা, জুবিনদাৰ পোষ্টাৰ সকলোবোৰ ফালি চিৰি জ্বলাই দিছে। শিলত চাকি দিয়া এই চাকি তাকি চব ভাঙি দিছে, শিলবিলাকো নাই, থৈহে দিছে। দুই এটা শিল উঘালিও দিছে। জেগাডোখৰ দেখি বিৰাট দুখ লাগিল। প্ৰাইভেট প্ৰপাৰ্টি কাৰোবাৰ হ'ব পাৰে, কিন্তু এনেদৰে এই ঠাইডোখৰত থকা ফটো, মালা, গামোচাবোৰ পেলাই দিয়াৰ অধিকাৰ হয়তো তেওঁৰ নাই। যদি এনেকুৱা ধৰণৰ কিবা তেওঁ কৰিবই আছিল বা এই জেগাডোখৰ তেওঁ জুবিনদাৰ কাৰণে দিবৰ মনেই নাছিল, তেতিয়াহ'লে প্ৰথমতেই ক'ব লাগিছিল যে এই জেগাডোখৰত আপোনালোকে এনেকুৱা হেৰি নকৰিব, বা এই ফুলৰ মালাই হওক, জুবিনদাৰ ফটো সোপাই হওক, এইখিনি অলপ ভালদৰে তেওঁ গোটাই ক'ৰবাত ৰাখি দিলেও হয়তো ইমান বেয়া নালাগিল হয়।